2-3 বছৰ আমি উন্মোচন কৰিছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ মাজতে আমি এই প্ৰাচীৰ পত্ৰিকাখন সাজি উলিয়াব পৰা নাছিলোঁ। কিন্তু আমি বহু খৰতকীয়াকৈ আমি যোৱা 2-3 দিনৰ ভিতৰত এই প্ৰাচীৰ পত্ৰিকাখন আমাৰ অধ্যক্ষ মহোদয়ৰ তত্ত্বাৱধানত আমি সাজু কৰি ওলাইছোঁ। আৰু এই প্ৰাচীৰ পত্ৰিকাখন উন্মোচন কৰিবৰ কাৰণে আমাৰ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি মনিৰুদ্দিন বৰভূঞা ছাৰক আমি অনুৰোধ জনাইছোঁ। আৰু তেখেতক এখনি ফুলাম গামোচাৰে আমাৰ ছাত্ৰ একতা সভাৰ মেগাজিন ছেক্ৰেটাৰী স্বপ্নম কৌচাৰক আমি এখনি ফুলাম গামোচাৰে ছাৰক আদৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এয়া আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন সভাপতি পৰিচালনা সমিতিৰ। আৰু এই শুভখনত তেখেতক আমি দুআষাৰ ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আমাৰ ৱাল মেগাজিনখনৰ নামটো আমাৰ নাহৰ দিয়া হৈছে, কাৰণ এই সময়টো নাহৰৰ লগতেই জড়িত। কাৰণ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি ইচ্ছা আছে, সেই নাহৰ আমি ছাৰক উন্মোচন কৰিবৰ কাৰণে আহ্বান জনালোঁ। আৰু লগতে আমাৰ অধ্যক্ষ মহোদয়ক আৰু আমাৰ মহাবিদ্যালয়ৰ যিও প্ৰতিনিধি ছাৰ শ্ৰদ্ধাৰ ইছমাইল আলী ছাৰকো সহযোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু লগতে আমাৰ আমন্ত্ৰিত অতিথিসকলকো সহযোগ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। Aquí, todo el mundo tiene para hoy yo veo pues. আমি আমাৰ উন্মোচন মহোদয়ক আমাৰ ৱাল মেগাজিনখনৰ সম্পৰ্কত দুআষাৰ ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। মাননীয় অধ্যক্ষ মহোদয়, আমার পরম শ্রদ্ধার ইসমাইল আলী স্যার, উপস্থিত শিক্ষক বন্ধুসকল, উপস্থিত এই মহাবিদ্যালয়ের প্রাক্তন গভর্নিং বডির পরিচালনা সমিতির সদস্যবৃন্দ আর বর্তমানের সদস্যবৃন্দ তথা এই অঞ্চলের শুভাকাঙ্ক্ষী রায়, লগতে উপস্থিত ছাত্র ছাত্রী বন্ধু বান্ধবীসকল, আমার অধ্যক্ষ স্যারে কোৱা মতে বিশেষকৈ প্ৰতিখন কলেজতে এখন পত্রিকা লাগে, ওয়াল মেগাজিন লাগে, কিন্তু বিভিন্ন কারণত হয়তো আগতে কৰিব পৰা নাছিলে। বৰ্তমান আমাৰ অধ্যক্ষ ছাৰৰ চেষ্টাত এই কামটো সফল হৈ উঠিছে। গতিকে ইয়াকে আমি ভৱিষ্যতলৈ জীৱন্ত ৰাখিবলৈ সকলোৱে প্ৰচেষ্টা কৰা দৰকাৰ। এখন ৱাল মেগাজিনে এখন বিদ্যালয়ৰ মহাবিদ্যালয়ৰ বিভিন্ন ধৰণৰ সপোন, ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকশিত কৰে, প্ৰকাশ কৰে। গতিকে এইখন আমাৰ কাৰণে এখন জীৱন্ত দলিল হিচাপে আপোনাসকলে ৰাখিবৰ কাৰণে মই সকলোৰ প্ৰতি আহ্বান জনাই মহাবিদ্যালয়খনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি মোৰ চমু বাহন সামৰিছোঁ। ধন্যবাদ স্যার। আমি এই চেগতেই আমার মহাবিদ্যালয়ের ওয়াল মেগাজিনের সম্পাদিকা স্বপ্ন কোচরক আমি অতি চমুকৈ দুআষাৰ ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ।
তাৰ অধ্যক্ষ মহোদয় তথা আমাৰ আমন্ত্ৰিত অতিথিবৃন্দসকল লগতে আমাৰ শিক্ষাগুৰুসকল আৰু ছাৰ বাইদেউ তথা মোৰ লগৰীয়া সহপাঠীসকল সকললৈ পোনপ্ৰথমে নমস্কাৰ। আলহাজ সোনাই বিবি চৌধুৰী মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাৰ লগত সংগতি ৰাখি আমাৰ প্ৰাচীৰ পত্ৰিকা এখন 2024-25 বৰ্ষত প্ৰাচীৰ পত্ৰিকা এখন উলিয়াবলৈ উলিয়াইছোঁ আৰু প্ৰাচীৰ পত্ৰিকা এখন ইমান সহজতে উলিয়াটো ইমান সহজ কথা নহয়, তথাপিও আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সহযোগত মই উলিয়াব পাৰিছোঁ এইটো দিনৰ ভিতৰত। সকলোকে ধন্যবাদ জ্ঞাপন কৰি মই ইয়াতেই সামৰণি মাৰিছোঁ। ধন্যবাদ। আমাৰ অধ্যক্ষ মহোদয় অতি চমুকৈ দুআষাৰ ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। সন্মানীয় যি অৱস্থানৰ অতিথিসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এনে মুকলি সভা আছে তাতে বক্তব্য ৰাখিলোঁ, তথাপি মোক চমুকৈ দুআষাৰ ক'ব দিব। কিন্তু অতি কম দিনৰ ভিতৰতে আমি যোজনাৰ কথাখিনি চিন্তা কৰিলোঁ আৰু যিধৰণে কৰিব লাগিছিলে তেনেকৈ ধৰণে হোৱা নাই। তথাপিও আমাৰ নতুন প্ৰয়াস ছাত্ৰ ছাত্ৰীসকলে এটা উৎসাহেৰে কৰিছে, তেখেতৰ যি উৎসাহী মন তাৰ কাৰণে মই তেওঁলোকৰ ওচৰত থকা কৃতজ্ঞ আৰু প্ৰয়াস কৰা হ'ব আমি সকলোৰে প্ৰচেষ্টাত যাতে ভৱিষ্যতলৈ ইয়াতকৈ আৰু সুন্দৰ আপোনালোকৰ প্ৰতিটো ডিপাৰ্টমেণ্টতে এটা ভাল মেগাজিন থাকিব লাগিব। তো আমি চাম আৰু আশা ৰাখিছোঁ সকলোৰে প্ৰয়াসত আমি পিছলৈ সুন্দৰ ভাল মেগাজিন বিভিন্ন বিভাগত কৰিব পাৰিম আৰু সদ্যহতে এইখিনিকে কৈ সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আপোনালোকে অনেক কষ্টৰ মাজত হ'লেও নিজৰ সময় ব্যস্ততাৰ মাজতে আমাৰ মাজত আহি আজি আমাৰ কৃতাৰ্থ কৰিছে, আমাৰ আমন্ত্ৰণ ৰক্ষা কৰিছে, তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ আৰু পৰৱৰ্তী যিবিলাক কাৰ্যসূচী আছে এই সকলোবিলাক কাৰ্যসূচীত আপোনালোকৰ সক্ৰিয় সহায় সহযোগিতা আৰু অংশগ্ৰহণ মই হৃদয়তেৰে কামনা কৰি মোৰ চমু বক্তব্য ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। এতিয়া আমাৰ অধ্যক্ষ মহোদয়কে প্ৰমুখ কৰি আমাৰ আমন্ত্ৰিত অতিথিবৃন্দ আৰু আমাৰ মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গক আমি আমাৰ প্ৰেক্ষাগৃহলৈ যাবৰ কাৰণে আহ্বান জনাইছোঁ আৰু খন্তেক সময় পিছতে আমি আমাৰ যি মুকলি সভা সেই সভাখন আমি শুভ উদ্বোধনী কৰিম। ধন্যবাদ।